নমস্কাৰ জনাইছোঁ। আজি আকৌ মোৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আমি আহি পাইছোঁ নগাঁও ষ্টেচন। আমি যাম গুৱাহাটী অভিমুখে আৰু ভিডিঅ'টো দিয়া দেৰি হৈছে। এইটো বাৰ এনিভাৰ্চাৰীৰ কাৰণে আমি গৈছিলোঁ, ফুৰিও অহা হ'ল আৰু চাওকচোন ভিডিঅ' কেনেকুৱা লাগে। তাৰপিছতে ভোক লাগিলে, চিংৰা এয়া লৈ ল'লোঁ, এয়া খালোঁ। তাৰপিছতে ভিডিঅ' অলপ কৰিলোঁ, কেনেকুৱা লাগিলে জনাব। প্ৰাকৃতিক সৌন্দৰ্য সঁচাই মানে অতুলনীয় আৰু লগতে ইয়াতে আমাৰ লগতে যাত্ৰী আছিলে, ইমান মৰম লগা আছিলে। তাই ডান্স কৰি কৰি গৈ আছিলে, সকলো মানে হাঁহি ফূৰ্তি কৰি গৈ আছে আৰু তাই নাচ চাই কৰি। আমি নামিব হৈছে আৰু গোটেইকেইটাকে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। এয়া নামিছোঁ আমি নাৰায়ণপুৰ ষ্টেচনত, যিহেতু ইয়াত নৰখায়। আমি হ'লেও মানে যেনে তেনে ৰাখিলে যেতিয়া আমি নামি আহিলোঁ তাতে। তাৰপিছতে মামাহঁতৰ ঘৰ আহি পালোঁ। আহি সকলোকেইটাই অকণমান খেলিলোঁ, ৰিলাক্স কৰিলে। সেয়া চাহ তাহ খালোঁ। মামা ল'ৰাটো মানে খালি খেলা, তাৰ মানে খেলি বহুত ভাল পায়। गाइस, हमारा ये कहानी यहाँ पर खत्म होता है। তাৰপিছতে আকৌ আমি বাহঁতৰ ঘৰলৈ আমি গোটেইখিনি গ'লোঁ। আৰু যিহেতু মামাহঁতে আমাক মানে তাত থৈ পেলাই সিহঁতো যাবগৈ লামডিঙৰ অভিমুখে, আৰু আমি আহি পাই গ'লোহি। আৰু ছাৰপ্ৰাইজ দিছোঁ। কেনেকুৱা লাগিছে সিহঁতে দেখি ইমানে ভাল পাইছে। আৰু এটা গিফ্ট লৈ গৈছিলোঁ, মই নিজ হাতেৰে বনাইছোঁ। थैंक यू इली बिंदु को देखा दे फूल मेरे लिए था तो वो खींच लिया तुमने। अब फूल तो तुले दिया मैं तो बोले थैंक यू। তাৰপিছতে গিফ্টকেইটা পাই ইমানেই ভাল পাইছে আৰু অলপ ফটো চটো উঠিলোঁ আমি গোটেইকেইটাই মিলি পেলাই। তাৰপিছত ৰাতিলৈ সিহঁতৰ অলপ সৰু সুৰাকৈ কিবা এটা পাৰ্টি এৰেঞ্জ কৰিছে। ভিডিঅ'সমূহ চাই যাব, কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব। पाय नाही सर भाभी खा दो भाभी खा পাৰ্টি ষ্টাৰ্ট হৈ গৈছে আৰু ৰাতি আমাৰ মানে শুওঁতে কৰোঁতে 2টা বাজিলে, 3টাই বাজিলে, শোৱা নহ'লে। আৰু আমি 3জনী এনেকৈ লেকচাৰ দিছোঁ, আমাৰ ছোৱালী বা মই 3জনী মানে তাই একদম মানে ক'ব নোৱাৰা হৈ আছোঁ। 2021 8 তাৰিখলৈকে মাকক ৰাতিৰ ভিতৰত দহি বটি চাদৰ আজি 4 বছৰ আগৰ কথা। 4 বছৰ আগৰ কথা। ভিনিৰ নাম জোঙাল বলহু নামে আখ্যান দিয়া হৈছিলে। লাষ্টত মানে আমি কি কৰোঁ কি নকৰোঁকৈ লাষ্টত এয়া আমাৰ কাণ্ড চাওক। এনেকৈ থাকোঁতে থাকোঁতে 5:13 হ'লগৈ। তাৰপিছত বাহিৰলৈ বোলো চাই কেনেকুৱা বোলো পোহৰটো চাওঁ, এয়া চাওক কেনেকুৱা। এয়া তাৰপিছতে আৰু পিছদিনাখন ঘৰৰ অভিমুখে আৰু যাত্ৰা আৰম্ভ কৰিলোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব প্লিজ। আৰু জুবিনদাৰ প্ৰতিচ্ছবি, লগতে জুবিনদাৰ সমাধি ক্ষেত্ৰও মানে অকণমান সাঁচি ৰাখিলোঁ। লগতে আৰু ভিডিঅ' এনেকৈ সৰু সুৰাকৈ দি গৈ থাকিম, আপোনালোকে মৰম দি গৈ থাকিব, এয়াই বিচাৰোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ, বাই বাই।